ঘূৰি ঘূৰি ফুটবল মৰা খেল আহ্বান জনাইছোঁ চামুচত মাৰ্বল দৌৰা প্ৰতিযোগিতাৰ পিছতে আমি আৰম্ভ কৰিম তিনি ভৰিৰ দৌৰ প্ৰতিযোগিতা সাংস্কৃতিক প্ৰতিযোগিতাৰ বিহু নৃত্য আৰু আধুনিক নৃত্য প্ৰতিযোগিতাৰ প্ৰতিযোগীসকলক তেওঁলোকৰ নিজৰ নিজৰ নাম আৰু নৃত্য পৰিৱেশন কৰিব সেই গীতটি অসমীয়া সংগীতৰ আধাৰত হ'ব লাগিব সেয়েহে আমি ঘৰুৱা শিবপুৰ আন্দোলন দ্বিতীয় প্ৰতিযোগী কৃষ্ণমণি নাটৰ দল পুতলা নাচ তৃতীয় প্ৰতিযোগী নিগাৰালী নাটৰ দল এয়া পুৰুষৰ ৰচিত নাটক এয়া আমাৰ মাজত পুৰুষৰ ৰচিত নাটক আমি চামুচত মাৰ্বল দৌৰা প্ৰতিযোগিতাৰ পিছতেই আৰম্ভ কৰিম উৰুটা জাঁপ সেয়েহে সকলো প্ৰতিযোগীক আমি সাজু হ'বলৈ অনুৰোধ জনালোঁ এয়া পুৰুষৰ ৰচিত নাটক আৰু আমাৰ সংঘৰ পৰা টিকটসমূহ লৈ যাবলৈ অনুৰোধ জনোৱা হ'ল টিকটৰ সংখ্যা সেয়েহে অতি সোনকালে আহি আপোনালোকৰ টিকটসমূহ এইটো মূৰত আহিবলৈ অনুৰোধ জনালোঁ আৰু হীৰক নাথ বুলি ঘোষণা কৰিম পৰিচালনাৰ বাবে এইটো মূৰলৈ আহিবলৈ অনুৰোধ জনাব এয়া চামুচত মাৰ্বল দৌৰ প্ৰতিযোগিতা যিজনে প্ৰথমবাৰ আহি নপৰাকৈ ইয়াত উপস্থিত হ'ব তেওঁ বিজয়ী বুলি ঘোষণা হ'ব এয়া চামুচত মাৰ্বল দৌৰ প্ৰতিযোগিতা এয়া চামুচত মাৰ্বল দৌৰ প্ৰতিযোগিতা ইয়াৰ পিছতে আমি আৰম্ভ কৰিম তিনি ভৰিয়া দৌৰ প্ৰতিযোগিতা তিনি ভৰিয়া দৌৰ প্ৰতিযোগিতা সকলো প্ৰতিযোগী সাজু হৈ থাকিবলৈ অনুৰোধ জনোৱা হ'ল অংশগ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনালোঁ এয়া আমি আৰম্ভ কৰিছোঁ চামুচত মাৰ্বল দৌৰ প্ৰতিযোগিতা এবাৰ মাৰ্বল কৰাৰ পিছত মাৰ্বলটো উঠাই লৈ দৌৰা নহ'ব আমাৰ মৰম দিয়া চেনেলৰ জৰিয়তে ফকাচ দেখাই আছো মোৰ লগত ইতিমধ্যে কেইটামান সৰু সৰু ল'ৰা ছোৱালী আছে মাইনা তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰী সুজিতা চৌধুৰী হয় মাইনা তুমি কি খাই বাবু তুমি কি খাই আহিছা মই ভাত খাই আহিছোঁ হয় আমি আন দুজনমান যুৱকৰ ওচৰত আহিছোঁ দাদা আপুনি বাৰু মাৰ পিঠা খাইছে নেকি নাই মোৰ অসুখ হৈছে হয় দাদা আপুনি মাৰি বহি আছে কিহৰ কাৰণে বহি আছে চুঙা পিঠা আৰু দৈ খালোতো এইটোৰ কাৰণে অলপ নমস্কাৰ ইতিমধ্যে গম পাইছোঁ ৰাতিপুৱা আপোনাৰ বুঢ়া ঘৰ জনাব দিয়া নাই মই আগৰবাৰ ক'ব নেকি আপোনাক বোলে বুঢ়া ৰাতি ঘৰ জনাব দিয়া নাই দৰ্জা ঘূৰাই থৈছে হয় 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 আপোনাৰ নামটোৱে যিহেতু ফকৰা সাংবাদিক গতিকে আপোনালোকে এনেকুৱা ধৰণৰ ফকৰা সংবাদ পৰিৱেশন কৰাটো আপোনালোকৰ ধৰ্ম বুলি ধৰি লৈছোঁ আনাজন বাইদেউৰ ওচৰত আহিছোঁ বাইদেউ আজি ধুনীয়া বিস্কুট খাই আহিছোঁ এইটো কি কয় কি ক'ব বিচাৰে আপুনি বিস্কুট খাই আমি আন এজন যুৱতীৰ ওচৰত আহিছোঁ বাইদেউ আপোনাৰ ৰাতি ধুনীয়া আপুনি কি খাই মই চাহ খাই আহিছোঁ
এই বিহুত আপুনি তামোল খাই খাই নেকি পিঠাই পেন আমাৰ ভোগালী উৎসৱত তাতে লাগি আছে এজন বাইদেউ চলিছে বাইদেউ নমস্কাৰ মোৰ চেনেলৰ ওচৰৰ পৰা যাব বিচাৰিছে মই কেইজনমান আহিছোঁ তেওঁলোকক মই বিচাৰিছোঁ হয় মোক কি পিঠা খায় আপুনি কি খায় হয় হয় দাদা কামটো মই জানে দাদা আমি তিল পিঠা খাই ভাল পাওঁ মই পিঠা খাব ৰাতি কি ৰাতি খাই লৈছিল 1 নম্বৰ 2 নম্বৰ মাছ আছিল হয়। তাৰপিছত লাও আছিল 3টা হয় কি বুলি কয় খাই মতা না মাইকী আছে মতা হয় হয় দাদা আপোনাৰ মতা খাই আহিলে খানা পিনা খাই আহিছে আমাৰ জন্মত আমি আজি কেইটামান বছৰৰ বিহু লগ পাইছোঁ মই এনেকুৱা মাঘী হোলী হয় ফকৰা সাংবাদিক মহোদয়ক আপোনাৰ ওচৰত বিচাৰিছো এই আপোনালোকৰ চেনেলটোৰ নাম কি বাৰু ফকৰা চেনেলটোৰ নামটো আপোনালোকৰ চেনেলটোৰ মাধ্যমেৰে হ'ব অসমবাসীলৈ আমি মঠ ৰাইজৰ অৰুণোদয় সংঘৰ তৰফৰ পৰা ভোগালী বিহুৰ ওলগ জনাইছোঁ আৰু আশা কৰিছোঁ আজিৰ মেজিৰ জুয়ে অসূয়া প্ৰীতি নাশ কৰি সমগ্ৰ অসমবাসীলৈ শান্তি কৰি আনিব এতিয়া আমি আমাৰ দৰ্শকসকলে জানিব বিচাৰিছে আপুনি ইমান ধুনীয়াকৈ বাতৰি পৰিৱেশন কৰিছে এটা কথা আমি জানিব পাৰিম আমাৰ যিটো আজি অনুষ্ঠান হৈ আছে এই অনুষ্ঠানটো আপোনাৰ চেনেলৰ জৰিয়তে পোনপটীয়াভাৱে আমি টেলিকাষ্ট হোৱাটো বিচাৰিছোঁ হয় নেকি ধন্যবাদ আৰু হয় হয় আমি দেখিবলৈ পাওঁ কিছু সংখ্যক সাংবাদিকে তেওঁলোকে ভাল নিউজ কৰিবলৈ গৈ আৰু কিছু সংখ্যক সাংবাদিকে ভেটি ভূটা লৈ পেলাই তেওঁলোকে বাতৰি পৰিৱেশন কৰে ৰাইজে কয় আপুনিও বাৰু তেনেকুৱা এগৰাকী সাংবাদিক আপুনি নিৰ্ভেজাল হয় হয় ধন্যবাদ থাকিলে শুভকামনা থাকিলে